আজি আমি কথা পাতিব গৈ আছোঁ আপোনাৰ মোৰ দৰে এটি দুঠেঙীয়া প্ৰাণীৰ বিষয়ে। চন 2017 তাৰিখ 31 মাৰ্চ। সেইদিনাখন জিঅ'ৰ এংকৰ অৰ্থাৎ মুকেশ দাই 2GB ইণ্টাৰনেট পেক ফ্ৰী কৰি দিছিল। সেইদিনাখন এই ল'ৰাটোৰ মন ফূৰ্তিত উখল মাখল হৈ আছিল। সেইহেতুকে সি ঘৰতে লকডাউন মানি সেইদিনাখনি তাৰ ৰুমতে আবদ্ধ হৈ আছিল। কেতিয়াবা FB বা ইনষ্টাত ছোৱালীৰ ফটো জুম কৰি সেই যৌৱনৰ আনন্দ উপভোগ কৰি আছিল। আৰু কেতিয়াবা সি গুগলত 3 নম্বৰ কামটোৱে কৰি আছিল। আৰু তাৰ মাজতে সি অঘাইতং বা মনোজভাৰী ভিডিঅ' চাই হাঁহিত পাগল হৈ তললৈ বাগৰিয়ে পৰিছিল। কিন্তু সেই সময়তে ঘড়ীত ঘণ্টা কাটা দিলে শব্দ দিলে যে 12 বাজিল। ইয়াৰ লগে লগে তাৰ ৰঙীন জীৱনলৈ নামি আহিল অন্ধকাৰ। ইয়াৰ পিছত তাৰ যি অৱস্থা হৈছিল সেয়া মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰিম। আপোনালোকে নিজে নিজে চাই লওক। मैं तो बस एक बार तुमको। হেল্ল' অ ভাই এই তোৰ তাত নেট চলিছে নাই? নাই চলা বে। শনিবাৰ ভিডিঅ' চাই আছিলো কিন্তু পজ হৈ গ'ল। কিয় নচলা হলো? আকৌ ৰিচাৰ্জ কৰিব লাগিব তেতিয়াহে চলিব বোলে। কি আকৌ ৰিচাৰ্জ কৰিব লাগিব? से जो टूटे कोई सपना, जग सुना सुना लागे, जग सुना सुना लागे, कोई रहे ना जब सुना सुना लागे, जग सुना सुना है तो की कर